নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ত। গভৰ্ণমেণ্টৰ তৰফৰ পৰা এটা ডাঙৰ আপডেট আহিছে। জব কাৰ্ড অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এতিয়াৰ পৰা আপোনালোকে উমাং এপ্লিকেশ্যনৰ পৰা আপোনালোকৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে জব কাৰ্ডৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব। আপোনালোকৰ জব কাৰ্ডটো হৈ যোৱাৰ পিছত ইয়াৰ পৰাই আপোনালোকে জব কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। এতিয়াৰ পৰা আপোনালোকে ক'তো নোযোৱাকৈ ঘৰতে বহি জব কাৰ্ডৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কেনেকৈ জব কাৰ্ডটো ডাউনলোড কৰিব বিস্তাৰিতভাৱে এইটো ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো অতি মনোযোগ সহকাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা উমাং এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ অ'পেন হৈ যাব। আপোনালোকে যদি এইটো এপ্লিকেশ্যনত প্ৰথম হয় তেনেহ'লে আপোনালোকে মোবাইল নাম্বাৰ, আপোনাৰ নাম, ইমেইল আইডি বহাই আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। ইয়াত আপোনালোকে ওপৰত দেখা পাইছে চাৰ্চ বাৰ, আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰি দিব MGNREGA। ইয়াত আপোনালোকে চাৰ্চ কৰি দিয়াৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ অ'পেন হৈ যাব। ইয়াত আপোনালোকে ডিপাৰ্টমেণ্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপোনালোকে MGNREGA ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে জব কাৰ্ডৰ সকলো ছাৰ্ভিচ ইয়াত আহি গৈছে। আপোনালোকে ইয়াৰ পৰা জব কাৰ্ড অনলাইন আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে জব কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। লগতে আপোনালোকে জব কাৰ্ডৰ ষ্টেটাছটো আপুনি ইয়াৰ পৰা চেক কৰিব পাৰিব। এতিয়া আপোনালোকে জব কাৰ্ড এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এপ্লাই ফৰ জব কাৰ্ড এইটো অপশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ অ'পেন হৈ যাব। ইয়াত আপোনালোকে জেনেৰেল ডিটেইলছ, তাৰপিছত এপ্লিকেশ্যন ডিটেইলছ বহাব লাগিব। ইয়াত আপোনালোকে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন ডেট, আপুনি যিটো তাৰিখত আপুনি জব কাৰ্ডটো এপ্লাই কৰিব সেইটো ডেট আপোনালোকে ইয়াত আহি যাব। তাৰপিছত ইয়াত আপোনালোকে ৰেচন কাৰ্ড নাম্বাৰ আপোনালোকে বহাই দিব। ইয়াত আপোনালোকে মোবাইল আইডি, আপোনালোকে মোবাইল আইডিটো বহাব নালাগে, আপোনালোকে ব্লেংক এৰি দিব। তাৰপিছত আপোনালোকে কেটেগৰীটো আপোনাৰ চিলেক্ট কৰি ল'ব। জেনেৰেল, OBC, SC, ST যি হয় আপোনাৰ হিচাপত আপুনি বহাই দিব। বহাৰ পিছত ইয়াত আপোনালোকে গাৰ্জেন নেমটো ইয়াৰ পৰা আপোনালোকে ডটাৰ অফ, চন অফ আপুনি যি হয় আপুনি বহাই দিব। বহাৰ পিছত এতিয়া আপুনি ইয়াত গাৰ্জেন নেমটো বহাই দিব। এতিয়া ইয়াত আছে নেম অফ হেড অফ দ্য ফেমিলি, আপোনাৰ পৰিয়ালৰ মুৰব্বীজনৰ নাম ইয়াত আপোনালোকে বহাই দিব। বহাৰ পিছত ইয়াত আপোনাৰ ফুল এড্ৰেছটো ইয়াত আপোনালোকে বহাই দিব। বহাই এতিয়া আপুনি আপোনাৰ ষ্টেটটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ষ্টেট চিলেক্ট কৰাৰ পাছত আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। এতিয়া ইয়াত আপোনালোকে আপোনাৰ ব্লকটো চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পাছত আপোনালোকে আপোনাৰ পঞ্চায়তটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে আপোনাৰ ভিলেজটো চিলেক্ট কৰিব। ভিলেজটো চিলেক্ট কৰাৰ পিছত আপোনালোকে নেক্সট অপশ্যন আছে, নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকে নেম অফ এপ্লিকেণ্ট, আবেদনকাৰীৰ নাম ইয়াত আপোনালোকে বহাই দিব। বহাৰ পিছত আবেদনকাৰী জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰি ল'ব, মেল ফিমেল যি আপোনালোকে বহাই দিব। ইয়াত এপ্লিকেণ্টৰ আপোনালোকে এজটো বহাই দিব, আবেদনকাৰীৰ এজটো ইয়াত আপোনালোকে বহাই দিব। ইয়াত ডিচেবিলিটি, আবেদনকাৰীৰ মাজত কিবা যদি ডিচেবিলিটি বা অসক্ষমতা থাকে তেনেহ'লে আপোনালোকে এছ অপশ্যনটো চিলেক্ট কৰিব আৰু নাথাকিলে আপোনালোকে ন' অপশ্যনটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো বহাই দিব, আবেদনকাৰীৰ মোবাইল নাম্বাৰটো বহাই দিব। বহাৰ পিছত ইয়াত আবেদনকাৰীৰ আধাৰ নাম্বাৰটো বহাই দিব। UID নাম্বাৰ হৈছে আধাৰ কাৰ্ডৰ নাম্বাৰ যিটো, সেইটোৱেই UID নাম্বাৰ। ইয়াত বহোৱাৰ পিছত ৰিলেশ্যন উইথ হেড অফ দ্য ফেমিলি, আপোনাৰ পৰিয়ালৰ মুৰব্বীজনৰ সৈতে আপোনাৰ কি ৰিলেশ্যন, সম্পৰ্ক, সেইটো আপোনালোকে ইয়াত বহাই দিব। বহাৰ পিছত আপলোড ফটো, ইয়াত আপোনাৰ এটা পাছপোৰ্ট চাইজ আপোনালোকে ফটো আপলোড কৰিব লাগিব। ফটোটো 55 KB ভিতৰত হ'ব লাগিব। ফটো আপলোড কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে এপ্লাই ফৰ জব কাৰ্ড এইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এটা ৰেফাৰেঞ্চ ID আহি যাব। সেই ৰেফাৰেঞ্চ IDৰ জৰিয়তে আপোনালোকে আপোনাৰ জব কাৰ্ডৰ ষ্টেটাছটো আপুনি চেক কৰিব পাৰিব। জব কাৰ্ডৰ ষ্টেটাছ চেক কৰিবৰ কাৰণে আপোনালোকে ডাইৰেক্টলি বেক আহি যাব। ইয়াত আপোনালোকে দেখা পাইছে ট্ৰেক জব কাৰ্ড ষ্টেটাছ, এইটো অপশ্যন ক্লিক কৰিব। ইয়াত আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰটো আপোনালোকে বহাই দিব। ৰেফাৰেঞ্চ নাম্বাৰ বহোৱাৰ পিছত ইয়াৰ পৰা আপোনালোকে আপোনাৰ জব কাৰ্ডৰ ষ্টেটাছটো চাব পাৰিব। যদি আপোনালোকৰ জব কাৰ্ডটো হৈ যায় তেনেহ'লে আপোনালোকৰ জব কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব, ইয়াৰ কাৰণে আপোনালোকে বেক আহি যাব। ইয়াত আপোনালোকে দেখা পাইছে ডাউনলোড জব কাৰ্ড এইটো অপশ্যনত ক্লিক কৰিব। ইয়াত জব কাৰ্ড নাম্বাৰটো আপোনালোকে বহাই দিব। জব কাৰ্ডৰ নাম্বাৰ বহোৱাৰ পিছত আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ জব কাৰ্ডটো ডাউনলোড হৈ যাব।
আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ। লগ পাম অন্য এটা ভিডিঅ'লৈ।